ঢকুৱাখানাত উদ্ধাৰ হৈছে প্ৰায় ৩ কিলোগ্ৰাম ওজনৰ এটা চোৰাং গড়ৰ খৰ্গ। ঢকুৱাখানা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলদীপ গগৈৰ নেতৃত্বত চলোৱা অভিযানকালত এই চোৰাং খৰ্গ উদ্ধাৰ হয়। ঢকুৱাখানা সদৰ থানাৰ অন্তৰ্গত ১ নং বাহপাৰা গাঁৱৰ শৰৎ দাসৰ ঘৰত নিশা অভিযান চলাই এই চোৰাং গড়ৰ খৰ্গ উদ্ধাৰ কৰে ঢকুৱাখানা সদৰ থানাৰ অ'চি কুলদীপ গগৈয়ে। আৰক্ষীৰ অভিযানকালতেই এটা বেগত ভৰাই থোৱা অৱস্থাতে আৰক্ষীয়ে উক্ত চোৰাং খৰ্গটো ৰাইজৰ উপস্থিতিত উদ্ধাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ধৃত শৰৎ দাসৰ স্বাস্থ্য পৰীক্ষা কৰি নিজৰ জিম্মাত ৰাখে। নিউজ ডেস্ক ঢকুৱাখানা লাইভ। ঢকুৱাখানা আৰক্ষীয়ে জব্দ কৰিছে আৰু উপস্থিত আছে আৰক্ষী বাহিনী উপস্থিত আছে আৰু তেওঁ ইয়াৰ পিছতে হয়তো ঢকুৱাখানা সদৰ থানালৈ লৈ যোৱা হ'ব আৰু হয়তো এই ব্যৱসায়ীৰ সৈতে আৰু কোন জড়িত আছে আৰু কোন চিকাৰী জড়িত আছে সেই সকলো তথ্য শৰৎ দাসৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব।